হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকৰ চবৰ খবৰ ভালেই। কালি উৰুগুৱাটো ভালে গ'ল, আপোনালোকৰো মোৰো ভালে গ'ল। এতিয়া গাইজ মই যাব লৈছিলোঁ দোকান, মানে আমি যে সভাত দোকান দিম বুলি কৈছিলোঁ। আজিৰ পৰা আৰম্ভ দিম। আজি অলপমান প্ৰথম দিন, আজি আমি সভাত দোকান দিম। আজি মানুহ কমকৈ হয় বাৰু, তথাপিও যাব লাগিব। সেই অনুযায়ী এতিয়া আমি যাওঁ। এতিয়া আন্ধাৰ দেখছি না, এতিয়া গাইজ একো দেখা নাপায়। এতিয়া হেৰিটামান বাজি ক'ৰবাত 4:50 হ'ল। এতিয়া মই বঢ়িয়াকৈ গা চা ধুই ল'লোঁ। এতিয়া 5টা বাজি গ'ল। এতিয়া বঢ়িয়াকৈ যাব লাগে পলৰ লগত। পলে বা উঠি নাযাওঁ, তাৰ আশা নাই। মই একলা কিবা এটা কৰিব লাগিব, সি পিছত যাই থাকক। আজি জেগাটো ৰখা কথা না, সেইকাৰণে মই একলাই যাব লাগিব। এতিয়া তাতে গেলি যাওঁ, মালখিনি বঢ়িয়াকৈ লওঁ, তাতে যাই কিনে আপোনালোকক বঢ়িয়াকৈ দেখি দিম। তো গাইজ মই আহিলোঁ দোকানত, মানে পল নাহিলে সি ঘুমটিৰ পৰা উঠে নাই যে মই দোকানখন পাতি দিলোঁ। চাব নেকি দোকানখন? এইখনেই হ'ল আমাৰ দোকান। এতিয়া গোটেইখিনি সাজি লৈছোঁ আৰু বঢ়িয়াকৈ সেইগিলা লাইনতো মানুহগিলা দোকান দিছে। সেইগিলা এনেকৈ পাতি আছোঁ নতুনকৈ। ইয়াৰ পানী মাৰি আছে, ধীৰাজ আছে, সি তাতে আছে। এতিয়া দিয়ক আৰু চাই দিয়ক আপোনালোকে ভিডিঅ'টো। তো গাইজ আমি অলপমান মাল বেছি ল'লোঁ। এতিয়া ইয়াতে মানুহ চানুহ চাই আছোঁ ৰ'ব। ইয়াতে এন্দেও আছে, ইয়াতে বিক্ৰী নাই বিক্ৰী ই কৈছে বঢ়িয়া, ই কৈছে কাম নাই। ই বেলেগৰ দোকানত আছে, মানে এইগিলাখন দোকান ইনকে আছে দিয়ক। এই 3 নম্বৰখন আমাৰ দোকান, এই মাহান দোকান কেনে বিক্ৰী বেয়া নেকি? লাজ কৰে গাইছ, লাজ কৰে। এতিয়া এনেকৈ চলি আছে আৰু 4টামান বজাত প্ৰচেছন হ'ব। আপোনালোক বঢ়িয়াকৈ দেখি দিম। তো গাইছ আজি আমাৰ আৰু দোকান হৈ গ'ল, আৰু বেছি দোকান দি নাথাকোঁ যিহেতু আজি এনে দমিহে, সেইকাৰণে আমি আৰু বেছি দোকান দি নাথাকোঁ। আৰু কালি দিম, কালি একদম মানুহ হ'ব। এইবেগে দোকান ভাঙি আছে আৰু আমাৰো এনেকৈ দোকান ভাঙি দিওঁ। 2 বাণ্ডুল ধূপ আনিছিলোঁ গাইছ, 2 পেকেট ৰছী, আৰু এইবেগে 22 পেকেট ধূপ বিক্ৰী গৈছে আমাৰ। বেছি ইমান বঢ়িয়া হোৱা নাই, ইমান ভালো হোৱা নাই নিয়মৰ। আৰু এতিয়া আমাৰ মালা আনিছিলোঁ 20ডাল, মালা বেছি যোৱা নাই গাইছ, 60ডাল গৈছে, 60 গৈছে 80ঘৰমান। আজি এতিয়া দোকান চোকান বঢ়িয়াকৈ ভাঙি লওঁ, যাই কিনে এতিয়া ঘৰত যাম। আৰু আমি মালখিনি বঢ়িয়াকৈ থৈ দিছোঁ, নটাকেইটাকালি যাই থাকোঁ, যাই কিনে ঘৰত যাম। আৰু এতিয়া 4টা বজাত আহিব লাগিব, ৰেলি হ'ব না। এতিয়া 4টা বজাত আহিব লাগিব। মানুহ আৰু কমি গ'ল, অলপমান মানুহ হৈছে। এইগিলা দোকান ভাঙিলাকে চবেইখিনি ইয়াত গৈছে। তেতিয়া আমাৰ কাষৰ এখন আছে, আৰু সেইটো চাইডে আছে, সেইটো চাইডে কেইখনমান আছে। এতিয়া কেইখন ভাঙি লওক, তাৰপিছত আনিব যাওঁ। কেনে কৰে, কিমান বেচিছে? 12,000 ফাল তুমি কৰিবা নাজনা। 12,000 পইচা বেচিছে দেও। আমি আজি কম বাজে ঘৰত যাই কৈছোঁ কিমান বেচিছোঁ। এতিয়া চাই থাকক, মালা চালা বঢ়িয়াকৈ ভৰি দি দেই গাইছ। দোকান চোকান ভাঙি কিনে এহেঁতৰ ঘৰত গেলি আহিলোঁ। এতিয়া আমাৰ ষ্টকত মাল কিমান আছে চাব নেকি আপোনালোকে? চাওক গাইছ, মালা একদম নধৰা হৈছে। কালি গোটা যাব লাগিব গাইছ, তেতিয়াহে ভাল হ'ব। আৰু তাতে ধূপ বুট ডিচ একদম গোটাখিনি আছে। এতিয়া আমি সভাৰ কাৰণে, মন্দিৰৰ কাৰণে 2ডাল কলপুলি আনিব যাম। বলক এতিয়া কলপুলি 2ডাল লওঁ, ইমান গোটাই যাব ভালে। তো গাইছ কলপুলি চলপুলি লৈ আহিলোঁ মন্দিৰৰ কাৰণে, ভগৱানৰ নামত আৰু কৰি দিওঁ। এতিয়া কলপুলি চলপুলি বঢ়িয়াকৈ লৈ আহিলোঁ। এতিয়া আৰু ঘৰত দেখিম যাই এইখিনি কৰাৰ পিছত। তো গাইছ কলপুলি চলপুলি বঢ়িয়াকৈ পুতি কিনে আহিলোঁ, বঢ়িয়া লগা কৰি থৈ আহিলোঁ। এতিয়া ঘৰত আহিলোঁ, এতিয়া ভাতটো খাওঁ, বহুত দেৰি হ'ল। আৰু বাগাৰ দাম টোপনি খতি হৈছে, এতিয়া বঢ়িয়াকৈ টোপনি মাৰি লওঁ। মাৰি লৈ কিনে এতিয়া আৰু সভাত দেখি যাম। আৰু আজি সভাত এতিয়া প্ৰচেছন হ'ব পাৰে, প্ৰচেছন হ'ব। আপোনালোকে এতিয়া বঢ়িয়াকৈ দেখি দিম। এতিয়া ভাতটো খাই লওঁ দিয়ক। মই গাইছ গধূলিবিলাক হৈ গ'ল, ঘুমাই চুমাই আহিলোঁ। এতিয়া সভাত গেলি আহিলোঁ ডাইৰেক্ট। এইফালে ইয়াতে হেৰি কৰে, কাপোৰ কিনিব আহিছে, দাম দৰে আছে। দাম দৰে তাত মানে ইয়াতে কাপোৰ কিনিব আহিছে, দাম দৰে আহিছে। দাম দৰে তাত মাৰিব বোলে বেপাৰী। কোনটো বেপাৰী? বেপাৰী কোনটো? দাম দৰে তাত মানে নেকি? দে তো গাইছ এই কাপোৰ চাপোৰ নিকিনিল, কিবা কাপোৰ নিকিনিলে, কিয় নিকিনিলে? দাম নিমিলিলে নেকি? ঠিকে আছে দে। এতিয়া ধনথেৰ কিবা খাব আহিছোঁ, খাই ভাল হৈছে। মই ভিডিঅ' বনাই চাহ দে এতিয়া আমাক। এতিয়া চাহটো বঢ়িয়াকৈ চাহটো খাই লওঁ আমি, বঢ়িয়া। এতিয়া বঢ়িয়াকৈ পিঠা আৰু চাহটো খাই লওঁ মই, পূৰা স্পেচিয়েল চাহ একাপ। চাহটো আছে, পিঠাটো অনা নাই তাক গেলি। এতিয়া মই একাপ খাই লওঁ দিয়ক, খাই কিনে এতিয়া ঘূৰি আছোঁ সভা খাম। চাহ তাহ খাই আহিলোঁ বঢ়িয়াকৈ। এতিয়া তই ফুচকা খুৱাই আছোঁ বোলে। আপিকেইটাক ফুচকা খোৱা দিছে, আমাক নোখোৱাই। আপিকেইটাক খুৱাই থাক, খাই থাক তহঁতে খা। কিবা কৰিব, কিবা কৌতুক কৰিব, কি কৰিব? তো
গাইছ ঘৰত গৈছিলোঁ ৰ'ব এতিয়া আৰু সবাক গেলি আহিলোঁ ইয়াতে আজি প্ৰচেছন হয় নেকি কিবা হয় ভালকৈ গম পোৱা নাই চবেই একদম সাজি কাচি আহিছে এতিয়া কিবা হয় গম পোৱা নাই এতিয়া তাকে গেলি যাই চাই থাকোঁ একদম এই হৈছে বোধহয় ব'লক দেখি দাম যদি হৈছে আপোনালোক বঢ়িয়াকৈ দেখি দাম আৰু মন্ত্ৰী অহা কথা এতিয়া চাই থাকক বঢ়িয়াকৈ যাই আছোঁ তো গাইছ আমাৰ বোমা চোমা মাৰিলাকে মই আহি নাপাওঁতে মানে মন্ত্ৰী চন্ত্ৰী কোনোবা আহিছে বোধহয় এই বোমা মাৰি আছে পুৰা থাম থামকৈ এতিয়া ব'লক যাই আছোঁ দেখি থাক আপোনালোকক মন্ত্ৰী গাইছ মন্ত্ৰী কোনটাৰ পুৰা বোমা মাৰি আছে মানুহ ফুল হৈ গৈছে চাব নেকি একবাৰ মানুহ একদম ফুল হৈ গৈছে চাবৰ কাৰণে Samantha Sakharoshi guys gayak itu তো গাইছ Samantha Sakharoshi rumah মন্ত্ৰী চন্ত্ৰী কি আছিল এতিয়া ভাষণ চলি আছে আপোনালোক অলপ ভাষণ দেখি থাকক বলক ইয়াতে ভাষণ অলপ দেখি থাকে ইয়াতে চলি আছে লগতে মই আমাৰ মঞ্চত আজি আমাৰ আসন গ্ৰহণ কৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ বাৰবাৰা আহি গ'লোঁ হোৱাৰ বেছি দেখি দেখা নাই আপোনালোকক আৰু এতিয়া ক'ৰবাত এইগিলা সংগীত হৈ আছে এইগিলাখান দেখি নাই কাৰণ মাইকটো চলি আছে কপিৰাইট লাগিব পাৰে সেনেদৰে এইবিলাক দেখি নাই আৰু এইবিলাক মিটিং চিটিংটো আপোনালোকক ভাষণ চকন অলপ ক্লিপকেইটাতো আপোনালোক বঢ়িয়াকৈ দেখিয়ে দিলোঁ এতিয়া আজি যিহেতু প্ৰথম দিন সেনেদৰে আৰু এনেকৈ খেদিছে আৰু কালি ভাল ভ্লগ আহিব কালি একদম মানুহ কৈছোঁ না কালি ভিডিঅ' বনোৱাৰ সময় পাম না নাপাম নাজানো আৰু যদি পাং কৈছোঁ না গাইজ আপোনালোক দেখি এৰিম কিমান মানুহ হ'ব কালি আৰু ফুল ডে 1 দোকান চিৰিজ আৰম্ভ আজি আৰু এনে অলপ নৰ্মেলি দোকান দিছোঁ কালি একদম টপ আমাৰ দোকানত আহি যাব কালি 2 দিন পুৰা কণ্টিনিউ দোকান দিম তাৰপিছত আজি দিলোঁ আজিতো চাবই আপোনালোকে কালিতো বেছি ধামাকা হ'ব আপোনালোকে বল চাই থাকক আৰু একেদিনে এইকেইটা টপ ভিডিঅ' আপোনালোকে বল চাই থাকক আজিলৈ বাই বাই গাইছ নেক্সট ব্লগত লগ পাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়াই ভাল ভিডিঅ' আহিব আৰু ছাবস্ক্ৰাইব নকৰি ভাল ভিডিঅ' আপোনালোকে নাপাব কাৰণ নতুন ট্ৰিপ এটা ভাবিছোঁ আপোনালোকে এইখানতে নকাওঁ এইটো জানুৱাৰী লাষ্টত কৈ দিম হয়তো ফেব্ৰুৱাৰী ফাৰ্ষ্টত কৈ দিম আপোনালোকৰ ট্ৰিপটো অসমৰ বাহিৰত ট্ৰিপ দিয়ক আপোনালোকে কেৱল চাই থাকক ভিডিঅ'বিলাক আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাব বাই বাই